দখল কৰি এইবুলি আপুনি তাক বুজিবলৈ সাহস কিমান আছে যদি আপুনি জনাব। যথেষ্ট সাহস আছে আমাৰ কৰ্মকৰ্তাসকলৰ সাহসে আমাৰ সাহস। কাৰণ প্ৰতিটো ৱাৰ্ড, প্ৰতিটো বুথ, প্ৰতিটো ব্লক, প্ৰতিটো পঞ্চায়ত আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা যথেষ্ট পৰিমাণৰ আছে। আৰু খালি সেইটোৱে নহয়, আমাৰ বিভিন্ন দল সংগঠন আছে। তেখেতসকলে ইতিমধ্যে থিৰাং কৰি লৈছে কেনেকৈ কংগ্ৰেছৰ প্ৰচাৰ কাৰ্য আমি চলাম, UDF-ক কেনেকৈ আমি ৰোধ কৰিব লাগে তাৰ প্ৰমাণ ইতিমধ্যে পঞ্চায়ত দি থৈ দিছে। আৰু পঞ্চায়তে আমাৰ প্ৰতিটো পঞ্চায়তত 2টা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গোটেইকেইটা আমি জিকিবলৈ সক্ষম হৈছোঁ। গতিকে ইতিমধ্যে তাৰ ৰিজাল্ট হৈ গৈছে। পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন সিহঁতে কম্পেয়াৰ কৰি নহয়, এই বিষয়ে কি কৰে? কম্পেয়াৰ চাওক, যেতিয়া কোনোবাই হাৰি যায় নহয় তেতিয়া কয় কম্পেয়াৰ কৰা নাযাব। মানুহ কি দুটা? মানুহ এই একেটাই। পঞ্চায়ততো যিবিলাক আজি কংগ্ৰেছক ভোট দি জিকাইছে সেই মানুহ লোকসভাতো কংগ্ৰেছক ভোট দি জিকাব। যেতিয়া হাৰি যায় তেতিয়া সেই দলৰ মানুহে কয় যে পঞ্চায়তৰ নিৰ্বাচন বেলেগ, MLA নিৰ্বাচন বেলেগ, লোকসভা নিৰ্বাচন বেলেগ। মানুহ কি দ্বিতীয়টো আহিব নেকি? মানুহটো একেটাই। UDF-ৰ কৰ্মকৰ্তাসকলে কৈ আছে যে আবু তাহেৰ বেপাৰী আজমলৰ ফেক্টৰ নহয়, এই বিষয়ে কি কৰে? চাওক, কোনে ফেক্টৰ হয় নহয় ইতিমধ্যে থৰক বৰক উঠি গৈছে। কাৰণ যিটো ৰাইজৰ সমৰ্থনেৰে মই যেতিয়া ফাৰ্ষ্ট পদাৰ্পণ কৰিলোঁ, আমাৰ জিলা কংগ্ৰেছ, আমাৰ ব্লক কংগ্ৰেছ, মহিলা, আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল আৰু আমাৰ কৰ্মীসকল আৰু আমাৰ ভোটাৰসকলে বিপুল সমৰ্থনেৰে ৰেলী কৰি যেতিয়া মোক লৈ আহিল, সেইদিনা খবৰ হৈ গৈছে যে কি হ'ব পাৰে ৰিজাল্ট। আৰু তাৰপিছত যোৱা 3 তাৰিখত আমি বয়স্ক ব্যক্তিসকলৰ আশীৰ্বাদ লৈ, দোৱা লৈ আমি সকলোৱে মিলি যাই নমিনেশ্যন ছাবমিট কৰিলোঁ। সেইদিনা লোকৰ সমৰ্থন দেখা পাই সকলোৱে কৈছে কংগ্ৰেছ জিন্দাবাদ, আৰু বেলেগ কথা ইয়াত নহয়। থেংক ইউ।